ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ককাৰ মৃত্যু দিৱসত তেওঁক সোঁৱৰণ কৰিছোঁ আৰু গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি এই পুণ্যতিথিত ইয়াত উপস্থিত থকা ন্যাসৰক্ষীসকল, পিতৃ মাতৃসকল আৰু উপস্থিত আটাইলৈ আদৰণি জনাইছোঁ। অসমৰ এগৰাকী সাহিত্যিক, উপন্যাসিক, কবি, গল্পকাৰ, নাট্যকাৰ, বোলছবি নিৰ্মাতা আৰু পদ্মশ্ৰী বঁটা লাভ কৰোঁতা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ককাৰ জন্ম হৈছিল নগাঁও চহৰত 1932 চনৰ 20 ফেব্ৰুৱাৰীত। তেখেতৰ দেউতাকৰ নাম আছিল বিদুৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। তেখেতে 1948 চনত তিনিটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত পাছ কৰিছিল। কলকাতা বিশ্ববিদ্যালয়ৰ পৰা MSc ডিগ্ৰী লাভ কৰে। তেওঁ অসমীয়া ভাষাৰ প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেখেতে ৰচনাৰাজিৰ ভিতৰত শিশু সাহিত্য, মৰমৰ দেউতা, মৰম, মহাদুষ্টৰ দুষ্টবুদ্ধি আদি। তেখেতৰ আত্মজীৱনী হ'ল জীৱন বৃত্ত আৰু জীৱন ৰেখা। তেখেতৰ চুটি গল্পৰ ভিতৰত প্ৰহৰী, সেন্দুৰ, শৃংখল, তৰংগ, আকাশ আদি। তেওঁৰ উপন্যাসৰ ভিতৰত অন্তৰীপ, ৰম্যভূমি আদি। এইজনা মহান ব্যক্তি 2003 চনত 13 আগষ্টত মৃত্যু হয়। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ককাই 1990 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল আৰু তাত পোৱা ধনৰাশিৰে তেখেতে শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আৰোহণ নামৰ এটি অনুষ্ঠান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল আৰু তাৰেই ফচল 2005 চনত এই আৰোহণৰ জন্ম হয়। আৰোহণত সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও আৰ্থিকভাৱে দুৰ্বলসকলক কলা সংস্কৃতি, গীত, বাদ্য, নৃত্য, চিত্ৰাংকন আৰু কম্পিউটাৰৰ শিক্ষা প্ৰদান কৰি আহিছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ককাৰ সহধৰ্মিনী আমাৰ সকলোৰে মৰমৰ শ্ৰী প্ৰীতি শইকীয়া আইতাৰ সহযোগত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে সুন্দৰকৈ শিক্ষা প্ৰদান কৰি আহিছে। লগতে আৰোহণৰ সমূহ কৰ্মচাৰী সকলোৰে সহযোগ তথা আন্তৰিক প্ৰচেষ্টাৰে আৰোহণে কৃতকাৰ্যতাৰে শিখৰত আৰোহণ কৰিছে। আৰু এইখিনি কৈয়ে মই সেৱা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।